দেউতা দেউতা মা ক'ত আছেনো? মোৰ ইমান ভোক লাগিছে, একো এটা খাবলৈ পোৱা নাই। পাকঘৰতো একো এটা নাই। মই কি খাম এতিয়া? মা কেতিয়া আহিব? কি মাৰে এতিয়ালৈকে ঘৰত অহা নাই? এইটো অফিচ 3টা বাজিতেই ছুটি হয়। এতিয়ালৈকে বাহিৰত কি কৰি আছে? আহকেই, এক দিম আজি মই। বাহিৰত তাইক মই কাম কৰিবলৈহে পঠাইছোঁ, বন বনাই ফুৰিবলৈ নহয় নহয়। এই বনৰী ওলাইছে, এক মই আজি। তুমি দেখোন আজি বহুত সোনকালে আহিলা অফিচৰ পৰা, আৰু বাপেক পুতেক লগ লাগি কি কথা পাতি আছা? বনৰী, ক'ত বন বনাই আছিলি তই? তোৰ অফিচ 3টা বাজিতেই ছুটি হয়। তই ইমান সময়লৈকে ক'ত আছিলি হা? তোক মই বাহিৰত কাম কৰিবলৈহে পঠাইছোঁ, বন বনাই ফুৰিবলৈ নহয়। কথাষাৰ মনত ৰাখিবি। তই ইমান দেৰি ক'ত আছিলি? কি কৰি আছিলি? ঘৰত যে ল'ৰা ছোৱালী ভোকত আছে, তই সেইটো কথা গম পাৱ নে নাপাৱ? মতা ল'ৰা ছোৱালীৰ প্ৰতি তোৰ গুৰুত্ব নাই হা? চৰি আজি মানে অফিচত অকণমান দেৰি হৈ গ'ল। এই হিচাপ এটা মিলা নাছিল, সেইকাৰণে অকণমান দেৰিলৈকে থাকিব লগা হ'ল। তোমালোক ভোকতে আছা নেকি? ৰ'বা, মই এতিয়া তোমালোকৰ কাৰণে কিবা এটা ৰান্ধি দিছোঁ। তোৰ ঘৰত ল'ৰা ছোৱালী আৰু মতা আছে, বুজিছ? তোৰ সিহঁতৰ প্ৰতি দায়িত্ব আছে নাই হা? এতিয়া এনেকৈ থাকিব নালাগে। যা, লগতে গৈ কিবা এটা বনাই দে আমি খাবলৈ। এয়া তুমি কি কৰিছা? মোক কেলে এনেকৈ মাৰধৰ কৰিছা? তোক মাৰধৰ কৰাই নহয়, ঘৰৰ পৰা যেতিয়া বাহিৰ উলিয়াই থৈ দিম, তেতিয়া তোৰ সকলো জ্ঞান ঘূৰি আহিব। এতিয়া এনেকৈ নাটক কৰি থাকিব নালাগে। যা, পাকঘৰলৈ যা, আমাৰ কাৰণে কিবা ৰান্ধকৈ। মোৰো ভোক লাগিছে আৰু তোৰ ল'ৰাটোৰো ভোক লাগিছে। যা, এতিয়া আমাৰ কাৰণে কিবা ৰান্ধকৈ। ৰান্ধোগৈ। মা, মা, মোৰ বহুত ভোক লাগিছে। ব'লাচোন, মোক জল্দি জল্দি ভাত কেইটামান দিয়া, মই খাই লওঁ। ৰ'বা, গৈছোঁ ৰ'বা। কথা কৈ থাকিলে নুশুনা নেকি? মই কৈ থকা নাই মোৰ ভোক লাগিছে। জল্দি জল্দি মোক ভাত দিয়াগৈ। আৰে বাবা, এয়া তুমি কি কৰিছা? মোক ডিস্কখন লৈ কেলে মূৰত মাৰিছা? মই দেখোন তোমাক গৈছোঁ বুলি কৈছোঁৱে, তুমি মোক এইখনেই মাৰিছা। তাতেনো কি হ'ল মা? দেউতাই দেখোন তোমাৰ লগত তেনেকুৱাই কৰে। দেউতাই তোমাক ভাত দিয়া দেৰি হ'লে সেনেকৈ কাঁহি চাহি গাত দলি মাৰি দিয়া দেখিছোঁ, সেইকাৰণে ময়ো মাৰি দিছোঁ। মইনো কি ভুল কৰিছোঁ? এইবোৰ বেয়া অভ্যাসৰ কাৰণে মোৰ ল'ৰাটোৰ ওপৰত কিমান বেয়া প্ৰভাৱ পৰিছে। মোৰ ল'ৰাটো বেয়া হৈ যাব এতিয়া। দেউতাকে কৰা সকলো ব্যৱহাৰ ইয়াৰ ওপৰত আহি গৈছে। ইও ধ্বংস হ'ব এতিয়া। কাইলৈ যেতিয়া ই ডাঙৰ হ'ব, তেতিয়া আমাক বেয়া ব্যৱহাৰ কৰাটো দূৰৰে কথা, সিও নিজৰ ঘৈণীয়েকৰ মূল্য বুজি নাপাব। নিজৰ ঘৈণীয়েকক যেনি তেনি ব্যৱহাৰ কৰিব, মাৰধৰ কৰিব। কিন্তু মই বিচাৰোঁ মোৰ ল'ৰাটো ভাল হওক, সি ভাল সংস্কাৰ ডাঙৰ হওক, আৰু সেইবোৰ মাইকী মানুহৰ ওপৰত অত্যাচাৰ কৰা কামবোৰ এতিয়াই এইবোৰ বন্ধ হওক। মোৰ আগৰ প্ৰজন্মলৈ সেইবোৰ বিয়পি নাযাওক। কিন্তু তাৰ কাৰণে মই মোৰ ল'ৰাটোক পাছত শুদ্ধ কৰিম। কিন্তু তাৰ আগতেই তাৰ দেউতাকক শুদ্ধ কৰিব লাগিব। দেউতাকৰ লক্ষণবোৰ সলনি কৰাব লাগিব। মা, কি হ'ল? তুমি এনেকৈ কি ভাবি আছা? নে মই মাৰাৰ কাৰণে তুমি দেউতাই মাৰাতকৈ কমকৈ কষ্ট পালা? তেতিয়াহ'লে আৰু এচাট দিওঁ নেকি? নাই, একো ভবা নাই। আৰু এচাট দিব নালাগে। ব'লা, মই তোমাক ভাত দিওঁগৈ, ব'লা। এওঁৰ লগত মই আজিয়েই কথা পাতিব লাগিব, নহ'লে আমাৰ ল'ৰা ছোৱালীটো আৰু ধ্বংস হৈ যাবগৈ। হেৰা, যোৱা, মোৰ কাৰণে চাহ একাপ আনা। কি হ'ল, মোৰ কথা শুনা নাই নেকি? শুনিছোঁ, কিন্তু মই তোমাক এটা কথা সুধিব বিচাৰোঁ। আমাৰ যে সন্মুখৰ মানুহঘৰ, দেখিছানে তুমি? দেখিছোঁ। তাতে কি হ'ল? সিহঁতৰ মানুহজনীয়ে বাহিৰত কাম কৰিবলৈ নাযায়, কিন্তু তথাপিও গিয়েকে প্ৰতিটো কামতেই ঘৈণীয়েকক সহায় কৰে, ছাপোৰ্ট কৰে। কি? সেইবোৰ তই কি কথা কৈছ? সেয়া, হাকো খংটো উঠিলনে? তুমি ইমান সৰু সৰু কথাতে ইমান পটককৈ খংটো কেনেকৈ আনিব পাৰা? আচলতে তোমালোকৰ দৰে মানুহৰ সেইটোৱে সমস্যা। প্ৰতিটো সৰু সৰু কথাতে তোমালোকৰ খং উঠে। সৰু সৰু কথাবোৰ তোমালোকে ডাঙৰ কৰি পেলোৱা। আচলতে তুমি কি বিচাৰা? তোমাৰ মানুহজনীয়ে ঘৰখনৰ সকলো কাম কৰক, সকলো দায়িত্ব পালন কৰক, লগতে আকৌ বাহিৰত কাম কৰিবলৈ যাওক, ঘৰলৈ পইচা আনক, ইপিনে আকৌ তোমাৰ মাৰ ধৰ গালি শপনি সকলো শুনক, সকলো সহ্য কৰি থাকক। তোৰ কি ক'ব লগা আছে চিধা চিধিকৈ ক। তোমাৰ গাত যদি অকণমান হ'লেও পুৰুষত্বৰ চিন আছে, তেনেহ'লে তুমি মনে মনে মোৰ কথাখিনি শুনাচোন। সেই মানুহজনী যে গিৰিয়েকটো দেখিছা, গিৰিয়েকটো একদম পাৰফেক্ট, বুজিছা? বহুত ভাল, বহুত সন্মানীয় মানুহ, একদম পাৰফেক্ট হাজবেণ্ড বুলি কৈছোঁ। আৰু তুমি কেনেকুৱা হাজবেণ্ড বুলি ভাবা? তোমাৰ এনেকুৱা নালাগেনে তুমি পৃথিৱীৰ ভিতৰতে বহুত এজন বেয়া মানুহ, বেয়া হাজবেণ্ড? এইবোৰ তই কি কৈ আছ আৰু কি কৰিবলৈ কৈ আছ? নাই, এনেই মন গৈছে যে সেইকাৰণে। আৰু তুমি জানানে তেওঁলোকৰ ল'ৰাজন কিমান ভদ্ৰ, কিমান জ্ঞানী? মোক যেতিয়াই য'তেই লগ নাপাওক কিয় বহুত সন্মান কৰে, ধুনীয়াকৈ নমস্কাৰ দিয়ে, ক'ৰ পৰা আহিলে, ক'ত গৈছিল সেইবোৰ সোধে। আৰু ইপিনে আমাৰ ল'ৰাটো, তুমি কেতিয়াবা আমাৰ ল'ৰাটোৰ ওপৰত গুৰুত্ব দি পাইছানে? সি কি কৰে কি নকৰে সেইবোৰ অকণমান ভালদৰে চাইছানে? সদায় কেৱল উৎপাত, দুষ্ট, সদায় কেৱল বেয়াটোহে কৰে, ভাল সি একোৱেই নকৰে। প্ৰতিটো ক্ষেত্ৰতে কিমান জেদ ধৰে, আৰু কিবা এটা ক'লে ওলোটাকৈ আকৌ মোকেই উত্তৰ দিয়ে, তোমাকো নামানে।
সেইবোৰ যে আমাৰ ল'ৰাটো ইমান বেয়া হৈছে সেইবোৰ ক'ৰ পৰা শিকিছে বুলি ভাবিছা? তুমি কি ভাবা সি এইবোৰ কথা কোনোবা বাহিৰৰ বা বেলেগ মানুহৰ পৰা শিকিছে? সেইবোৰ সকলো আমাৰ দুয়োজনৰ পৰাই সি শিকিছে। মই তোমাক কিবা এটা ক'লে তুমি যে মোক ওলোটাই কোৱা, মাৰধৰ কৰা, সি সকলো সৰু সৰু কথাৰো নোট কৰে আৰু সেইবোৰে শিকিছে। আমাৰ সকলো বেয়া লক্ষণবোৰ সি শিকি লৈছে আৰু সেইবোৰ কৰিবলৈকে আৰম্ভ কৰিছে। আৰু মোৰ এনেকুৱা লাগে সেইটো দিনো বেছি দিন নাই আৰু সি তোমাৰ লগত বেয়া ব্যৱহাৰ নকৰাকৈ থাকিব। আজিতো মোৰ গাত হাত দিছে। ভাতকেইটা দিয়াৰ অকণমান দেৰি হ'ল কাৰণে সি আহি মোক ভাতৰ কাঁহীখনে মূৰতে মাৰিছে। কওঁতে আকৌ কৈছে দেউতাই মাৰে ময়ো মাৰিম। তুমিও কি সেইটোৱে বিচাৰা নেকি? তোমাৰ ল'ৰাটোৱে ডাঙৰ হৈ তোমাৰ লগতো তেনেকুৱা ব্যৱহাৰে কৰক, তেনেকুৱা অভদ্ৰামীয়ে কৰক? নাই নাই, মই তেনেকুৱা একেবাৰে নিবিচাৰোঁ। তেতিয়াহ'লে আমি সলনি হ'বৰ হ'ল। তুমিও সলনি হোৱা, ময়ো সলনি হওঁ। আমাৰ ঘৰখন মৰম চেনেহেৰে ভৰাই ৰাখিব লাগিব। সেইবোৰ খং, গালি গালাজ, মাৰপিট সেইবোৰে নহয়। তেতিয়াহে আমাৰ সন্তানৰ পৰা আমি কিবা এটা ভাল আশা কৰিব পাৰিম। আমাৰ সন্তান ভাল হ'ব, তাৰ ভৱিষ্যতটো ভাল হ'ব। বেলেগ একো কৰিব পাৰোঁ নোৱাৰোঁ নাজানো, কিন্তু আমাৰ সন্তানটোক আমি ভাল মানুহ কৰিব লাগিব। তুমি মোক সন্মান কৰা নকৰা সেইটো মোক নালাগে, কিন্তু তাৰ আগত প্লিজ তুমি ভাল হৈ দেখাবা, এজন ভাল দেউতাক হৈ থাকিবা। আমি এতিয়া আমাৰ কথা ভবাতকৈ বেছি আমাৰ ল'ৰাটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে, তাক ভাল মানুহ কৰাৰ কথা চিন্তা কৰিব লাগে। হয় দিয়া, তুমি ঠিকেই কৈছা। আমাৰ ল'ৰাটো কিবা বেয়া পথলৈহে গৈ আছে, তাক আমি ভাল কৰিব লাগিব। সৰুতে মা দেউতাই কৈছিল সন্তানৰ প্ৰথম স্কুলখন হৈছে ঘৰখন। ঘৰখন যদি ঠিকে থাকে সকলোৱে ঠিকে থাকে। নিজৰ ঘৰখন সদায় পজিটিভ কৰি ৰাখিব লাগে, তেতিয়া সন্তানৰ ওপৰত কেতিয়াও বেয়া প্ৰভাৱ নপৰে। তুমি চিন্তা নকৰিবা, মই তোমাৰ লগত সঁচাকৈ বহুত কিবা কিবি বেয়া ব্যৱহাৰ কৰিছিলোঁ। তেতিয়াৰ পৰা সেইবোৰ নকৰোঁ আৰু। সি মোক দেখি